গাইছ দেখিছে আমাৰ ঘৰত আজি জেং বিহু হৈছে। আমাৰ ঘৰত মানে মই আজি এতিয়া যোৰহাটত আছোঁ, মাৰ ঘৰত আছোঁহি আৰু আজি আহি পালোহি। এতিয়া জেং বিহু গাই আছে, আপোনালোকক অকণমান দেখুৱালোঁ আৰু দেখুৱাই দিওঁ আহক। বছৰেকৰ বিহু বুলি আপোনালোকে আমাৰ গিয়ে আহিলে কিনো দিম আমি এটি খোৱাপান মানে শৰণাগত হৈছে। ইয়াতে নৱবৰ্ষৰ কিবা যদি দুখদায় আছে সকলোখিনি দৰ্শন কৰি সেইখিনি মনৰ বাঞ্ছাখিনি গৃহস্থ গোটেই সবাৰো কুশলতে হৰি বোলা।